আজিৰ টপিকটো হ'ল ৰাতিপুৱা শুই থকা সময়ত পুৰুষসকলৰ যৌনাংগ কেলেই উত্তেজিত হয় আৰু এই টপিকটোৰ ওপৰত ভিডিঅ' বনোৱাটো কেলেই ইম্পৰ্টেণ্ট বুলি মই ভাবিলোঁ কাৰণ যিসকল লোকে মোক মেইল কৰিছে তেখেতসকলৰ বহুতেই ভয় খাই আছে। তেখেতসকলে ভাবিছে যে এয়া এটা বেমাৰ। প্ৰায়ভাগ মানুহৰে নিজৰ শৰীৰৰ ওপৰত ইমান জ্ঞান নাথাকে কাৰণ তেখেতসকলে হয়তো বায়'লজি পঢ়া নাই নাইবা তেখেতে সেই বিষয়ে জানিব বিচৰা নাই, হয়তো তেখেতৰ জানিব মন আছে কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো এটা মাধ্যম বিচাৰি পোৱা নাই যাৰ সহায়ত তেখেতৰ মনত থকা সেই প্ৰশ্নৰ উত্তৰবোৰ বিচাৰি পাব। সেইকাৰণে মই ভাবিলোঁ এই টপিকটোৰ ওপৰত ভিডিঅ' এটা বনাওঁ। আহক তেন্তে আমি জানি লওঁ কেলেই পুৰুষৰ যৌনাংগ ৰাতিপুৱা উত্তেজিত হয়। ৰাতিপুৱা পুৰুষৰ এই উত্তেজিত যৌনাংগক ইংলিছত কোৱা যায় মৰ্ণিং উড বুলি আৰু ইয়াক ফৰ্মেলি কোৱা যায় নক্টাৰ্নেল পেনাইল টিউমেচেন্স। এয়া এটা খুব সামান্য কথা হয়, খুব এটা সামান্য ঘটনা। সময়ে সময়ে যেতিয়া আপুনি ৰাতিপুৱা শুই উঠিব তেতিয়া দেখিব আপোনাৰ যৌনাংগটো উত্তেজিত হৈছে। মৰ্ণিং উড যুৱকসকলৰ মাজত খুবেই কমন হয়, যদিও সকলো বয়সৰ পুৰুষে এয়া অনুভৱ কৰে, মানে সকলো বয়সৰ পুৰুষৰ যিটো যৌনাংগ সেয়া উত্তেজিত হয়। বহুত লোকে ভাবে মৰ্ণিং উড মানে যেতিয়া ৰাতিপুৱা আপোনালোকৰ যৌনাংগটো ইৰেক্ট হয় সেয়া যৌন উত্তেজনাৰ এটা সংকেত, কিন্তু সদায় তেনেকুৱা নহয়। আপোনালোকৰ শৰীৰত বহুতকেইটা প্ৰাকৃতিক ঘটনা ঘটি থাকে নহয় জানো, বহুত প্ৰচেছ চলি থাকে আমাৰ শৰীৰত। তেনেকুৱা এটা প্ৰচেছৰ প্ৰতিক্ৰিয়াহে হয় সেয়া। মানে পিনিছটো ইৰেক্ট হোৱা মানে এয়া নুবুজায় যে আপোনালোকৰ ছেক্স কৰিব মন গৈছে, জাষ্ট আপোনাৰ বডিত হৈ থকা প্ৰচেছ এটাৰ সেয়া ৰিয়েকশ্যন হয় আৰু একদম নৰ্মেল হয়। মৰ্ণিং উডৰ কাৰণ কি কিয় আপোনালোকৰ যৌনাংগ ৰাতিপুৱা উত্তেজিত হয়? ইয়াৰ বহুতকেইটা কাৰণ আছে, বহুতকেইটা ফেক্টৰ্ছ আছে। ডক্টৰসকলে বহুত ৰিচাৰ্চ কৰি কিছুমান থিয়ৰী উলিয়াইছে যাৰ সহায়ত আমি বুজিব পাৰোঁ যে পুৰুষসকলৰ যৌনাংগ কেলে উত্তেজিত হয় ৰাতিপুৱা, কিন্তু এতিয়ালৈকে কোনো সঠিক প্ৰমাণ পোৱা হোৱা নাই। প্ৰথম কাৰণটো হ'ব পাৰে শাৰীৰিক উত্তেজনা। যদিও আপুনি চকু মুদি শুই আছে তথাপিও আপোনাৰ শৰীৰে আপোনাৰ ওচৰে পাজৰে হৈ থকা সেই কাৰ্যবোৰ ফিল কৰিব পাৰে, অনুভৱ কৰিব পাৰে। ছাপ'জ ভুলতে আপোনাৰ পাৰ্টনাৰ নাইবা আপোনাৰ হাতখন আপোনাৰ যৌনাংগ টাচ কৰে, তেতিয়া আপোনাৰ শাৰীৰিক উত্তেজনা এটা হ'ব আৰু সেই শাৰীৰিক উত্তেজনাৰ প্ৰতিক্ৰিয়াই হ'ল ইৰেকশ্যন। তেতিয়া আপোনালোকৰ পিনাছ ইৰেক্ট হ'ব আৰু তাকেই কোৱা যায় মৰ্ণিং উড। আৰু যেতিয়া আপোনালোকৰ যৌনাংগটো উত্তেজিত অনুভৱ কৰিব। নেক্সট কাৰণটো হ'ব পাৰে হৰম'নেল চেঞ্জেছ। যেতিয়া পুৰুষ এগৰাকী শুই উঠে তেতিয়া তেখেতৰ দেহত যিটো টেষ্টষ্টেৰনৰ লেভেল আছে সেয়া চবতকৈ বেছি থাকে, একদম হাই। আৰু এই হৰম'নবিধ ইমানেই ষ্ট্ৰং, কোনো শাৰীৰিক উত্তেজনা নোহোৱাকৈ কেৱল এই হৰম'নবিধে আপোনালোকৰ বডিত চেঞ্জেছ আনিব পাৰে। মানে আপোনালোকৰ পিনাছ ইৰেক্ট হ'ব পাৰে, মানে দৰকাৰ নাই আপোনাক টাচ কৰাৰ, একো নকৰাকৈ কেৱল এই হৰম'নবিধে আপোনালোকৰ যৌনাংগক উত্তেজিত কৰায়। আৰু যেতিয়া পুৰুষসকলৰ বয়স বাঢ়ি গৈ থাকে, লাইক 40 পৰা 50 এজৰ যিবোৰ পুৰুষ আছে তেখেতসকলৰ বডিত যিটো প্ৰাকৃতিক টেষ্টষ্টেৰনৰ লেভেল আছে সেয়া কমি গৈ থাকে আৰু সেইকাৰণে আপোনালোকে লাহে লাহে মৰ্ণিং উড মানে ৰাতিপুৱা আপোনালোকৰ যৌনাংগ কমকৈ উত্তেজিত হ'ব, সেয়া কমি গৈ থাকিব। নেক্সট কাৰণটো হ'ল ব্ৰেইন ৰিলেক্সেশ্যন, মানে আপোনালোকৰ মগজুৰ বিশ্ৰাম অৱস্থাত থকা। আপোনালোকে জানি আচৰিত হ'ব যেতিয়া আপুনি শুই উঠাৰ এঘণ্টাৰ ভিতৰত আপোনালোকৰ বডিয়ে এনেকুৱা কিছুমান হৰম'ন ৰিলিজ কৰে যি হৰম'নে আপোনালোকৰ ইৰেকশ্যনক কমাই ৰাখে, মানে আপোনালোকৰ শৰীৰৰ সেই যে উত্তেজনা তাক কমাই দিয়ে একদম। কিন্তু যেতিয়া আপুনি শুই থাকে, আপোনাৰ মগজু আপোনাৰ বডি একদম ৰিলেক্সড অৱস্থাত আছে, আপুনি বিশ্ৰাম কৰি আছে, তেতিয়া বডিয়ে সেই হৰম'নবোৰক কমকৈ ৰিলিজ কৰে আৰু কমকৈ ৰিলিজ কৰাৰ কাৰণে আপোনালোকে বেছি উত্তেজিত অনুভৱ কৰে আৰু সেইকাৰণে শুই থকা অৱস্থাত আপোনালোকে ইৰেকশ্যন বেছি ফিল কৰিব, সেয়া বহুত বেছি অনুভৱ কৰিব। বহুত লোকৰ এটা ভুল ধাৰণা আছে, তেখেতসকলৰ মতে ৰাতিপুৱা পেচাব কৰা লাগে কাৰণে তেখেতসকলৰ যৌনাংগটো উত্তেজিত হয়, কিন্তু সেয়া একদমেই ভুল, সেয়া শুদ্ধ নহয়। আপোনালোকৰ পেচাবৰ লগত যৌনাংগৰ উত্তেজনাৰ কোনো লিংক নাই। আৰু মৰ্ণিং উড সদায় যৌন উত্তেজনাৰ সংকেতো নহয়। মৰ্ণিং উড কোনে এক্সপিৰিয়েঞ্চ কৰে? সকলো বয়সৰ পুৰুষে মৰ্ণিং উড এক্সপিৰিয়েঞ্চ কৰে আৰু যিকোনো এজত এয়া হেল্ডি হয়, এয়া স্বাস্থ্যকৰ হয়। মৰ্ণিং উড কিহৰ সংকেত জানেনে? মানে ৰাতিপুৱা যে আপোনালোকৰ যৌনাংগটো উত্তেজিত হয় সেইটো কিহৰ সংকেত জানেনে? এইটোৱে এয়া বুজায় যে আপোনালোকৰ যৌনাংগৰ ভিতৰত এণ্ড যৌনাংগৰ আশে পাশে ব্লাড আৰু নাৰ্ভাছ ছিষ্টেম প্ৰপাৰলি ফাংচন কৰি আছে, মানে তেজৰ চলাচল, নাৰ্ভছ সেইবোৰে বহুত ভালকৈ কাম কৰি আছে, সেইকাৰণে আপোনালোকৰ যৌনাংগ উত্তেজিত হয়। পুৰুষসকলে শৈশৱ কালতে মানে যেতিয়া শিশু অৱস্থা তেতিয়াই মৰ্ণিং উড এক্সপিৰিয়েঞ্চ কৰিব পাৰে। আনকি এজন পুৰুষ যাৰ এজ 60 নাইবা 70 তেখেতেও মৰ্ণিং উড এক্সপিৰিয়েঞ্চ কৰিব পাৰে, কিন্তু বয়স বাঢ়ি গৈ থকাৰ লগে লগে শৰীৰত বহুত প্ৰব্লেম আহে, যেনে ধৰক ইৰেক্টাইল ডিছফাংচন। আৰু ইৰেক্টাইল ডিছফাংচন হোৱাৰ কাৰণে তেখেতৰ যিটো ইৰেকশ্যন আছে সেয়া কমি গৈ থাকিব লাহে লাহে আৰু ৰাতিপুৱাৰ সেই যে উত্তেজনা সেয়া কমি যাব। এজন পুৰুষে এটা ৰাতিত 3 বাৰৰ পৰা 5 বাৰ ইৰেকশ্যন অনুভৱ কৰিব পাৰে আৰু সেয়া আপোনাৰ সপোনৰ লগত কোনো লিংক নাই।
এতিয়া জানি লওঁ আহক, যদি ৰাতিপুৱা আপোনালোকৰ যৌনাংগ উত্তেজিত নহয় তাৰ অৰ্থ কি। মই অলপ আগতে কৈছোঁ আপোনালোকক যে ৰাতিপুৱা শুই উঠি যদি আপুনি দেখে যে আপোনাৰ যৌনাংগটো উত্তেজিত হৈছে, ইয়াৰ অৰ্থ এয়াই যে আপোনালোকৰ যৌনাংগলে হেল্ডি ব্লাড এণ্ড নাৰ্ভ ফ্ল' হৈছে, ছাপ্লাই হৈছে, মানে আপোনাৰ যৌনাংগটো হেল্ডি হয়। কিন্তু যদি আপুনি অনুভৱ কৰে যে ৰাতিপুৱা শুই উঠাৰ পিছত আপোনাৰ যৌনাংগটো উত্তেজিত হোৱা নাই, ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ শৰীৰত অইন কিবা ৰোগে দেখা দিছে। হয়তো আপোনাৰ ইৰেকটাইল ডিছফাংচন হৈছে, নাইবা আপোনাৰ শৰীৰত এনেকুৱা কিছুমান ৰোগে দেখা দিছে যাৰ কাৰণে আপোনাৰ যৌনাংগলে সঠিক মাত্ৰাত তেজৰ চলাচল হোৱা নাই। আৰু ইৰেকটাইল ডিছফাংচন হোৱাৰ কাৰণসমূহ কি কি? হয়তো আপুনি অভাৰৱেট হয়, মানে আপোনাৰ ওজন বাঢ়িছে, বহুত বেছি ওজন বাঢ়িছে, নাইবা আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে, নাইবা আপোনাৰ বডিত আছে হাই লেভেল অফ কলেষ্ট্ৰল, নাইবা আপোনাৰ ডায়েবেটিছ আছে, আৰু ইয়াৰ বাহিৰে হ'ব পাৰে আপুনি ডিপ্ৰেশ্যনত ভুগি আছে। বয়স বাঢ়ি যোৱাৰ লগে লগে মৰ্ণিং উড নাইবা যৌনাংগৰ উত্তেজনা কমি গৈ থাকিব। কিন্তু যদি আপুনি এজন যুৱক হয় আৰু ৰাতিপুৱা যৌনাংগৰ উত্তেজনা আপুনি অনুভৱ নকৰে, নাইবা আপুনি যৌনাংগৰ উত্তেজনা অনুভৱ কৰিছিলে কিন্তু ঘপককৈ সেয়া নাইকিয়া হৈ গৈছে, উত্তেজিত নোহোৱা হৈছে, তেতিয়াহ'লে এগৰাকী ইউৰ'লজিষ্টক দেখুৱাই লওক। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।